তোমাৰ কথা ভাবিলে জানা ৰুণাক উপচি পৰে বুকুৰ সিপাৰে এহেজাৰ গোলাপে অ'ৰা পাপনৰ ভায়েক পাপনৰ ভাত মৰা প্ৰচেষ্টা চলি আছে ন ইউ ট্ৰাইং টু ইনচাল্টিং মি ট্ৰাইং ইনচাল্টে কৰি আছোঁ আদা বেপাৰীৰ জাহাজৰ খবৰ কি জানিবি এনে কেইখন জাহাজ আছে তোৰ কিবা কামত আহিছিলি নে ইনচাল্ট কৰিম বুলি আহিছিল এনে আহিছোঁ ৰ ভাল লাগি থকা নাছিল অলপ ওলাই আহিলোঁ আৰু কিয় What happened? হে ভালকৈ সোধ যদি কম নহ'লে যামগৈ আৰু অ'কে হেৰি দে হ'ব দে ক কি হ'ল কচোন ক এই নকবি আৰু বুজিছ মোৰ ৰিলেশ্যনশ্বিপটো তোৰ গাৰ্লফ্ৰেণ্ডে মানে তোক অশান্তি লাগিছে আৰু ৰিলেশ্যনশ্বিপত থাকি মোৰ বৰ জালাত পৰিছোঁ মই বুজিলোঁ তোৰ কি হৈছে নিশিরাইতে যখন আমার উঠে প্রেমের জ্বালা দে ক কি হৈছে তোৰ কচোন বাৰু ক কি কৰোঁ কি নকৰোঁ একো ভাবিয়ে পোৱা নাই বেলেগৰ ৰিলেশ্যনশ্বিপবোৰ দেখি নিজৰে বেয়া লগা হৈছে মোৰ এতিয়া বৰ বিশেষ বুজি নাপালোঁ ডিটেইলিঙত কচোন ডিটেইলিঙত কি ক'ম আৰু প্ৰেম নহয় যেন কাৰোবাৰ অধীনতহে জীয়াই আছোঁ কোনো এটা কাম মই নিজৰ মৰ্জিৰে কৰিব নোৱাৰোঁ কি খালোঁ ক'ত খালোঁ কেতিয়া খালোঁ ক'ত গৈছোঁ কাৰ লগত গৈছোঁ চব কৈ যাব লাগিব চব তই বনি গ'লি কিন্তু বনি গ'লি কি বনাৰ কথা কৈছ গোলাম মে বি য়েছ তাকো বিনা বেতনত দে ফুকি যা কৈ যা আৰু এটা কথা তাই মাতিলে লগ কৰিব যাবই লাগিব আৰু কোনো ছোৱালীৰ লগত মই কথা পাতিব নোৱাৰোঁ আৰু তাইৰ লগত কথা নাপাতাৰ সময়ত যদি অনলাইন দেখে হৈছে আৰু চেছ মই চেছ নিজকে এনেকুৱা লাগিছে লাহে লাহে যেন মই এটা পোহনীয়া কুকুৰহে পোহনীয়া কুকুৰটো লাইফটো ভাল এতিয়া তই ক বন্ধু মই কি কৰোঁ এতিয়া সাহস কৰ মানে পুৰুষ বন আচল পুৰুষ আৰু কিমান পুৰুষ হ'ম মই সেই থিয় হৈয়ে মুতো থিয় হৈ মুতা আৰু বহি মুতাৰ লগত একো কথা নাই বহুত মাইকী মানুহ আছে যিয়ে থিয় হৈ মুতে বহুত মতা মানুহ আছে যিয়ে বহি মুতে হয় নাই তো মই কৰিম কি ক না ভিতৰৰ পৰা পুৰুষ বন ভিতৰৰ পৰা যেনে মোকেই চা তই পুৰুষ হা এনেকৈ ক'লি যে ৰচোন চাই লওঁ এই মই মতা হয় তই কি উল্টা পুল্টা কৰি আছ মই জানো তই মতা বুলি তইহে চেক কৰিছ সন্দেহ থকাৰ নিচিনা চাবি দেই কথা চম্ভালি কবি কিন্তু মই তোক কৈছিলোঁ দমত থাকিবি GF হে বছ নহয় দছটো মই তাই ভয় খাব লাগিব মোক দেখিছ মই GFক হিলাই থাকোঁ গাৰ্লফ্ৰেণ্ডক নে বেলেগ কিবা সেইবোৰলৈ কেলৈ গৈছ তই কেৱল শুনি যা তাই ক'লৈ গৈছে কিয় গৈছে কাৰ লগত গৈছে চব মোক সুধি যাব লাগিব কি কাপোৰ পিন্ধি গৈছে পৰা ধৰি ক'ত কিয় কাক লগ ধৰিব গৈছে কেতিয়া আহিব কি খাইছে এফালৰ পৰা কৈ যাব লাগিব মোক আনকি পানী গ্লাছ খাওঁতেও তাই মোৰ পাৰ্মিশ্যন ল'ব লাগিব এনেকুৱা চলে মোৰ ৰিলেশ্যনশ্বিপত তৌ তেনেকুৱা বনাই দিম তোক বনাই দিম ভয় নাখাওঁ গাৰ্লফ্ৰেণ্ড হে দুদিন পিছত তাই মোৰ তিৰি হ'ব কিহৰ ভয় কপি থাকে মোক দেখিলে কপি থাকে এটা কথা মনত ৰাখিবি তই মোৰ নাম ঘুটু কৰিব নোৱাৰিব গাৰ্লফ্ৰেণ্ডে লুটু পুটু হয় তোৰ লাইফটো কিন্তু বৰ বেলেগ লাইফ দেই বহুত লাকি তই বহুত ভাগ্য লাগিব তোৰ দৰে লাইফ পাবলৈ এতিয়া মই তোক বুজাই দিলোঁ গোটেইখিনি কথা বুজি পালি হে বিন্দাছ হ মাইকী নিচিনা নাথাকিবি সাহস কৰ সাহস মই আছোঁ তোৰ লগত মই আছোঁ
এতিয়া বুজিলি নহয় কি কৰিবি কৰ তই এতিয়া মতা বন মতা মতা তাকে ভাবিছোঁ এতিয়াতো শুনি কথাখিনি ভালেই লাগিছে আকৌ যেতিয়া তাইক মই লগ পাম একেই অৱস্থা তাইৰ ওচৰত আহিলে জীৱই যায় মোৰ এতিয়া এনেকৈ এডজাষ্ট কৰি যাওঁ নেকি চলিবতো লাগিবই এৰিবও নোৱাৰোঁ ভাল পাওঁ যে বহুত হয়নে অথনিৰে পৰা যে মটিভেশ্যনৰ নামত বেবাই আছোঁ এনেই তই এটা কাম কৰ যাগে যা ঘৰলৈ যাগে যা যা তোৰ নিচিনা এটা মোৰ বন্ধু বুলি ক'বলৈ মই লাজ পাইছোঁ তই ঘৰলৈ যা মুতি পেলাই শুই থাকে হে তোৰ দ্বাৰা নহ'ব আৰু তই নোৱাৰ তই ছোৱালী চম্ভালিব নোৱাৰ হ'ব দে কিয় বকি আছ ইমান তোক নকৈ কাক কম কচোন তোৰ লগত কথাবোৰ শ্বেয়াৰ কৰিলে মনটো পাতল লাগেও আৰু এতিয়া মই যাওঁ মই ইয়াত আহা বুলি তাই গম নাপায় বা কলেজৰ কিবা অনলাইন কৰিবলৈ দোকান এখনলৈ গৈছে তাই ঘৰত গৈ ফোন কৰিব মোক যদি গম পাই ইয়াত আছোঁ বুলি মই চেছ যাওঁ দে ভালে থাকিবি তোৰে দিন আৰু দে মোৰ দিনটো চেছে এনেকৈ গৈছে আৰু শৰণাগত কি যে হ'ব এই চবৰ গাৰ্লফ্ৰেণ্ড এজনী চম্ভালিব নোৱাৰে অঁ যাম অঁ এই মানে মোৰ বৰ পানী পিয়াহ ধৰিছে পানী অকণ খাওঁনে প্লিজ খাই লোৱা অঁ থেংক ইউ ডিষ্টাৰ্ব নকৰিবা বিজি আছোঁ নাই ডিষ্টাৰ্ব নিদিওঁ নাই তুমি কৰি লোৱা ঘৰত গৈ কল কৰি আছোঁ ঠিক আছে চবৰে একে গতি মোক যে পিটনো দিয়ে relationship ko tu na kar bebe relationship